নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মাৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মাৰ ঘৰত সকাম আছে, তালৈ বুলি আহিলোঁ। আচলতে আনফালে খুৰা এজনে আৰু মোৰ মানুহজনে চৌকা কাটাত লাগি আছে। আনফালে গোপিনী আহিছে শাক চব্জি কাটিবৰ কাৰণে। গোপিনীসকলে শাক চব্জি কৰি আছে। আনফালে আকৌ বৌকেইজনীও মাছ বাচাত লাগি আছে। ভকতসকল আহিলে, ভকতসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল। আনফালে শৰাই পাতি আছে, আকৌ এফালে দেউৰী বনোৱা কৰাও লাগি গ'ল। বৌকেইজনীও মাছ চাছ বাচি চাহ খাৱাত লাগি গ'ল। চাহ খাই পেলাই আকৌ জীয়াখিনি ধুইত কৰি দিছে পিচি আনিবলৈ তিনিজনীকে। বাকী চব্জি তব্জি সকলোবোৰ কাটা হৈয়ে গ'ল। এতিয়া বনোৱাৰহে কথা আৰু। ভকতসকলক জলপান খাবলৈ দিয়া হৈছে। নাম চাম সামৰি প্ৰসাদ চসাদ খালোঁ। সকলোৱে খাই কৰি লৈ আকৌ ভাত খাবলৈ হ'ল। সকলোৱে ভাত খোৱাত বহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।